हेलो ভিউৱাৰ্স আগৰ ব্লগটোত যে কৈছিলো আমি মন্দিৰ দৰ্শন কৰিবলৈ বুলি ওলাইছো প্ৰথমতে হনুমান মন্দিৰত গলো তাৰ পৰা আমি এয়া গৈ পালো বশিষ্ঠ মন্দিৰ আৰু ইয়াত গৈ প্ৰথমতে আমি এখন ধূপ চাকি নৈবেদ্যৰ প্লেট লৈ ললো তাৰ পিছত এয়া লাহে লাহে আমি মন্দিৰৰ ভিতৰলৈ বুলি গলো প্ৰথমতে চাকি জ্বলাই ললো আৰু তাৰ পাছত ভিতৰলৈ গৈ তাত সেৱা আগবঢ়ালো আৰু এই ঠাইখিনি ইমান যে বান্দৰ আছিলে হাতৰ পৰা সব বস্তু টানি নিব খোজে আৰু এই নিজৰাটো দেখি একেবাৰে ভাল লাগি গল ৰ'দৰ মাজত আৰু ইয়াত বহুত বছৰ আগতে আহিছিলো তাৰ কাষতে থকা গণেশ মন্দিৰটোতো আমি সেৱা আগবঢ়ালো আৰু এয়া হৈছে বশিষ্ঠ মুনি আৰু ইয়াত চাগে বহুতে শিৱলিংগ দান কৰে এনেকৈ বহুতো লিংগ দেখিবলৈ পালো আৰু তাৰ পৰা ওলাই আমি ঘৰমুৱা হলো কিন্তু চাওকচোন ঘুৰি আহোতেও ইমান জাম কিন্তু উল্টা ফালৰ ৰাস্তাটোহে আছিলে গতিকে কিবাকে অকমান জাম ফালি আমি ঘৰ আহি পালো জিলৈ ইমানেই বাই